আজি প্ৰসংগ হৈছে অবৈধ বাংলাদেশী। ব্ৰিটিছৰ ঔপনিৱেশিক কাৰণৰ কাৰণে অসমত যিদৰে এটা সমস্যা জাপি থৈ গ'ল, এই সমস্যাটোৱে কিন্তু বৰ্তমান এক ভয়ংকৰ ৰূপ লৈছে। যিহেতু আমি দেখিবলৈ পালোঁ যে অসম গণ পৰিষদ চৰকাৰেই হওক বা কংগ্ৰেছ চৰকাৰেই হওক বা ভাৰতীয় জনতা পাৰ্টি চৰকাৰেই হওক, এই ক্ষেত্ৰত কোনো অগ্ৰণীয় ভূমিকা গ্ৰহণ নকৰাটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। কেৱল ৰাজনৈতিক সমীকৰণৰ বাবে এই সমস্যাটো জীয়াই ৰখা হৈছে। কা আন্দোলনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বজ্ৰ কণ্ঠে চিঞৰি চিঞৰি কৈ গৈছিলে, শিৰ ফুলাই ফুলাই চিঞৰি চিঞৰি কৈ গৈছিলে যে 1951 চন ভিত্তিৰ বৰ্ষ দিয়া হ'ব। কি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আজি দেখোন আপুনি মৌনতা অৱলম্বন কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই কৈ গৈছিলে যে অসম চুক্তি 6 নম্বৰ দফাৰ কাৰ্যকৰী কৰা হ'ব, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। কি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আপুনি যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, এই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ ক্ষেত্ৰত আপুনি যি ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, এই ভূমিকাৰ ক্ষেত্ৰত দেখোন আপুনি আজি মৌনতা অৱলম্বন কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে এই যি অবৈধ বাংলাদেশীৰ সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে আপুনি চেষ্টা কৰক। যিহেতু এইটো এটা ৰাষ্ট্ৰীয় সমস্যা, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি এই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰক। কেন্দ্ৰীয় চৰকাৰে কেৱল অসমক মাহীয়ে দৃষ্টিভংগী চালে কেতিয়াও দিয়া নহ'ব। এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হয়। ৰাষ্ট্ৰীয় সমস্যাৰূপে এই সমস্যাটো পৰিগণিত কৰি এই সমস্যাটো সমাধানৰ কাৰণে চিন্তা কৰক। কেৱল হিন্দু আৰু মুছলমানৰ মাজত দ্বন্দ্ব হাই কাজিয়া লগাই থাকিলে এই সমস্যাটো সমাধান নহয় মহাশয়। আৰু সেই গতিকে আপোনাক আমি অনুৰোধ জনাব বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ যে এখন সুস্থ সবল নিকা সমাজ গঠন প্ৰণালীত যদি ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়, তেতিয়া এই সমস্যাটো সমাধান কৰি আমি সকলোৱে একত্ৰিত হৈ, হিন্দুৱে হওক বা মুছলমানেই হওক, মুছলমান বুলি কোৱা হৈছে, ইয়াত খিলঞ্জীয়া মুছলমানসকলৰ কথা কোৱা হৈছে, সকলো একত্ৰিত হৈ ভাতৃত্ববোধৰ মনোভাৱেৰে অগ্ৰসৰ হৈ এই সমস্যাটো সমাধানৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব।